বন্ধু বান্ধৱীসকল, মোৰ সৰস্বতী বৰুৱা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম এয়া জনাইছোঁ। ধুনীয়াকৈ আমি সাজি কাজি তামোল পাণ লৈ ধুনীয়াকৈ ওলাইছোঁ এতিয়া শিৱ মন্দিৰ ফালে নৈ পাৰ হৈ যাম। আপোনালোককো দেখাই থাকিম দেই, ধুনীয়াকৈ চাই থাকিব সকলোৱে ভিডিঅ'টো। আৰু আচ্ছা এইবিলাক আহি আছে এয়া। আৰু এইফালে দেখিছেনে, আমি এয়া সকলো আহি আছোঁ চাদৰ মেখেলা পিন্ধি ধুনীয়াকৈ এয়া বগা বগা ড্ৰেছ পিন্ধি। আৰু এইফালে মোক দেখিছেনে, আজি মোক কেনেকুৱা লাগিছে বাৰু জনাবচোন। মোৰ কিন্তু বহুত বেছি ভাল লাগিছে, কাৰণ আজি মন্দিৰ গৈছোঁ, মনটো কিবা এটা ভাল লাগিছে। আৰু এসাঁজ বগা কাপোৰ পিন্ধি কেনেকুৱা ভাল লাগিছে নহয়নে বাৰু? বহুত বেছি মোৰ মনটো ফূৰ্তি আজি। আৰু এইফালে দেখিছেনে, হাবি হাবি ৰাস্তা গৈ আছোঁ, এতিয়া নৈ পাই যাম। মোৰ ঘৰ ইপাৰে, তোৰ ঘৰ সিপাৰে, মাজতে বুৱতী নৈ। মোৰ ঘৰ এইফালে আছে, মন্দিৰ সেইফালে আছে। এতিয়া মাজতে নদীখন আছে, পাৰ হৈ আহিছোঁ ধুনীয়াকৈ। মজাই বেলেগ। আকৌ শিৱ বাবাৰ লগলৈ গৈছোঁ, একদম কষ্ট কৰি, একদম ওচৰতে শিৱ বাবাক পোৱা যেন লাগিছে আৰু দেই। আৰু এইফালে দেখিছেনে, দুফালে হাবি, মাজত ইফালে সিফালে পাহাৰ, মাজৰ ৰাস্তা। আৰু আহি আছোঁ, ইয়াত দেখিছেনে লুংলুঙীয়া বাটেৰে। আৰু ইয়াত দেখিছেনে বহুত বেছি হাবি হয়, কিন্তু কিবা এটা ভাল লাগে। ইমান কষ্ট কৰি আহোঁ মন্দিৰলৈ আৰু নৈ পাৰ হৈ। আৰু লোকেশ্যনটো বহুত বেছি ভাল লাগে তাত, আৰু সেইটো কাৰণে প্ৰতি বছৰে আহোঁ। মুকলি ঠাইত আছে বাৰু মন্দিৰ, কিন্তু এনেদৰে আহি কিবা এটা কষ্ট কৰি কিবা এটা পোৱা যেন লাগে, বহুত বেছি ভাল লাগে। সেইটো কাৰণে আমি আহিছোঁ। এয়া দেখিছেনে, গৈ আছোঁ হাবি হাবি ৰাস্তাই। আৰু এতিয়া পাই গ'লোঁ মন্দিৰভাগ। এয়া দেখিছেনে, মুকলি ঠাই। এখন গাঁও হয়, মিচিং গাঁও হয়, আমাৰ নৈ সিপাৰে হয়। আৰু এতিয়া মন্দিৰ পাই গ'লোঁ। এই দেখিছেনে, স্বাগতম লিখা আছে। মন্দিৰখন বেছি ডাঙৰ নহয় বাৰু, সৰু হয়, কিন্তু কিবা এটা ভাল লাগে। আৰু মন্দিৰ কোনো সৰু ডাঙৰ লগত কথা নাই, নহয় জানো? আৰু এতিয়া এয়া দেখিছেনে, মানুহ আহি আছে বহুত। এয়া সকলোৱে এতিয়া পূজা কৰি আছে, ধুনীয়াকৈ শৰাই চৰাই দিছে। আমিও কৰিম বাৰু পূজা। আৰু লোকেশ্যনটো চাওক না, ইমান ধুনীয়া লাগিছে, সেউজীয়া সেউজীয়া সেউজীয়া। আৰু সেইফালে তলত আছে নৈখন। এয়া দেখিছেনে, মানুহ আহিছে বহুত। ফালে ইয়াত ধুনীয়াকৈ দেখাই দিছোঁ, ইয়াত দেখিছেনে। আৰু এইজনী মোৰ পূজা কৰা হৈ গ'ল। এতিয়া চানা লৈ লৈছোঁ খাবলৈ। ইয়াত দেখিছেনে, আমাৰ গেংটো খাই আছে আৰু ধুনীয়াকৈ। এয়া ইফালে বনাই আছে পায়স, আৰু ইফালে এয়া খাই আছে ইহঁতি। আৰু এতিয়া ময়ো খাই লৈছোঁ। এয়া দেখিছেনে, যিহেতুকে ভোক লাগি আছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। আৰু এইফালে চাওক না, ইমান মজা লাগিছে। নৈখন তলত আছে, মন্দিৰটো ওপৰত আছে। আৰু এতিয়া মন্দিৰৰ পৰা আহিলোঁ, আহি মেলি দোকানত সোমাইছোঁ এয়া। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই।